তো হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। তো আজি মই লৈছোঁ আপোনালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'টো হ'ল যে বহুদিন আগত মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ যে আপোনালোকে অনলাইন মাধ্যমেৰে নিজৰ কাষ্ট চাৰ্টিফিকেটখন কেনেকৈ বনাব। তো তাতে বহুতে কমেণ্ট কৰিছে, বহুতে বনাব পৰা নাই, কাৰণ কিছুমানে ৱেবছাইটটো খুলিব পৰা নাই, কিছুমানৰ মোবাইলত ৱেবছাইটটো খুলিব পৰা নাই বা একাউণ্ট বনাব পৰা নাই, আৰু কিছুমানে কমেণ্ট কৰিছে যে মোৰ পুৰণি কাষ্ট চাৰ্টিফিকেটখন আছে, এতিয়া মই নতুনকৈ বনাব পাৰিম নে নোৱাৰিম। তো আৰু কিছুমানে কমেণ্ট কৰিছে যে মোৰ দেউতাৰ কাষ্ট চাৰ্টিফিকেটখন নাই, মই নিজৰ কাষ্ট চাৰ্টিফিকেটখন বনাব পাৰিম নে নাই। তো এনেকুৱা বহুত কমেণ্ট কৰিছে। তো আজিৰ এইটো ভিডিঅ'ত সকলো কমেণ্টৰ এনচাৰ দিবলৈ মই চেষ্টা কৰিম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। চোৱাৰ পিছত আপোনালোকে নিজেই ঘৰত বহি থাকি আপোনালোকে আপোনাৰ কাষ্ট চাৰ্টিফিকেটখন বনাই ল'ব পাৰিব। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগত মোৰ এটাই ৰিকুৱেষ্ট, যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। তো যিসকলে ৱেবছাইটটো খুলিব পৰা নাই বা আপোনালোকে একাউণ্ট বনাব পৰা নাই, তো সেইসকলৰ কাৰণে আপোনালোকে এই নতুন ৱেবছাইটত আপোনালোকে নিজৰ কাষ্ট চাৰ্টিফিকেটখন বনাব পাৰিব। তো আপোনালোকে ইয়াতে কেনেকৈ আহিব, আপোনালোকে কেনেকৈ ID পাছৱৰ্ড বনাব, মই ভিডিঅ'ৰ শেষত সকলো জনাই দিম। তো প্ৰথমতে আপোনালোকে চাই লওক যে ইয়াতে আপোনালোকে কেনেকৈ নিজৰ কাষ্ট চাৰ্টিফিকেটখন বনাব পাৰিব, আৰু আপোনালোকে দেউতাৰ কাষ্ট চাৰ্টিফিকেটখন লাগিব নে নেলাগে সেইটোও মই আপোনাক জনাই দিম, ভিডিঅ'টো চাই থাকিব। তো আপোনালোকে এইটো ৱেবছাইটত অহাৰ পিছত আপোনালোকে ইয়াতে লিখা আছে ইছুৱেঞ্চ অফ কাষ্ট চাৰ্টিফিকেট, জাতিৰ প্ৰমাণপত্ৰৰ বাবে আবেদন। তো আপোনালোকে চাব পাৰিছে। তো এতিয়া আপোনালোকে ইয়াতে স্ক্ৰল ডাউন কৰিব, ডিটেইলছ দিয়া থাকিব, আপোনালোকে এবাৰ ভালকৈ পঢ়ি চাব, ইয়াতে সকলো ডিটেইলছ দিয়া থাকিব, তো আপোনালোকে চাই ল'ব। তো এতিয়া আপোনালোকে স্ক্ৰল ডাউন কৰিব। তো স্ক্ৰল ডাউন কৰি চাওক ইয়াতে আপোনাৰ লেংগুৱেজ, প্ৰথমতে আপোনাৰ লেংগুৱেজটো আপোনালোকে ইয়াতে দি দিব, নিজৰ ভাষাটো আপোনালোকে ইয়াতে দি দিব। তো চাওক ইয়াতে ইংলিছ, এছামিছ, বড়ো, বেংগলী। তো আপোনালোকে ইয়াতে ইংলিছটো ছিলেক্ট কৰিব। ইংলিছটো ছিলেক্ট কৰিলে আপোনাৰ ভাল হ'ব, চাৰ্টিফিকেটখন ইংলিছত আহিব। তো আপোনালোকে ইংলিছ ইয়াতে ছিলেক্ট কৰি ল'ব। তো লোৱাৰ পিছত ইয়াতে স্ক্ৰল ডাউন কৰিব। এতিয়া আপোনালোকে চাওক ডিটেইলছ অফ দ্য এপ্লিকেণ্ট, তো আবেদনকাৰীৰ বিৱৰণ। তো এতিয়া আপোনালোকে এপ্লিকেণ্টৰ ডিটেইলছটো দিব লাগিব। প্ৰথমতে চাওক ইয়াতে এপ্লিকেণ্টৰ, যেতিয়া আপোনালোকে ইয়াতে ক্লিক কৰি এপ্লিকেশ্যন ফৰ ক্লিক কৰাৰ পিছত ইয়াতে আহি যাব ST হয় নে SC হয় না STH হয়, STP হয়, OBC কোনটো হয় আপোনালোকে ইয়াতে ছিলেক্ট কৰি ল'ব। তো আপোনাৰ কোনটো হয় আপোনালোকে ইয়াতে ছিলেক্ট কৰি ল'ব। তো লোৱাৰ পিছত ইয়াতে নেম অফ দ্য এপ্লিকেণ্ট, তো এতিয়া আপোনাৰ আবেদনকাৰীৰ নামটো আপোনালোকে ইয়াতে দিব লাগিব। তো আপোনাৰ নামটো ইয়াতে দি দিব। দিয়াৰ পিছত ইয়াতে জেণ্ডাৰ, তো এতিয়া আপোনালোকে জেণ্ডাৰটো ইয়াতে ছিলেক্ট কৰিব লাগিব। তো আপোনাৰ মেল হয় নে ফিমেল হয় সেইটো আপোনালোকে ইয়াতে ছিলেক্ট কৰি ল'ব। লোৱাৰ পিছত মোবাইল নাম্বাৰ, তো মোবাইল নাম্বাৰটো আপোনালোকে ইয়াতে দিব নালাগে, যেতিয়া আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব, ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত আপোনাৰ মোবাইল নাম্বাৰটো লাগিব। তো সেইকাৰণে ইয়াতে মোবাইল নাম্বাৰটো ইয়াতে দিব নালাগে, অট'মেটিক ইয়াতে আহি যাব। তো তাৰপিছত ইয়াতে স্ক্ৰল ডাউন কৰিব। তো স্ক্ৰল ডাউন কৰি ইয়াতে পান নম্বৰ, যদি আপোনাৰ পান কাৰ্ড আছে তেনেক্ষেত্ৰত আপোনালোকে দিব পাৰে, আৰু যদি নাই নিদিলেও হ'ব। তাৰপিছত ইমেইল আইডিটো আপোনালোকে দিলে দিব পাৰে, আৰু যদি নিদিয়ে প্ৰব্লেম নাই। তাৰপিছত ইয়াতে এপিক নম্বৰ, মানে আপোনাৰ ভোটাৰ ID নম্বৰ, যদি ভোটাৰ IDখন আছে আপোনালোকে যদি নম্বৰটো দিব খোজে আপোনালোকে দিব পাৰিব, আৰু যদি নিদিয়ে নিদিলেও হ'ব। কাৰণ ইয়াতে যিবোৰত ষ্টাৰ্ট মাৰ্ক দিয়া নাই তো সেইসকল আপোনালোকে ফিল নকৰিলেও হ'ব, আৰু যিসকলত ৰঙাকৈ ষ্টাৰ্ট মাৰ্ক দিয়া আছে তো সেইসকল আপোনাক ফিল কৰিবই লাগিব, সেইটো আপোনাৰ মেণ্ডেটৰী হয়। তো তাৰপিছত ইয়াতে আপোনাৰ ডেট অফ বাৰ্থ, তো এতিয়া আপোনালোকে জন্মৰ তাৰিখটো আপোনালোকে ইয়াতে দিব লাগিব। তো আপোনালোকে জন্মৰ তাৰিখটো ইয়াতে দি দিব। তাৰপিছত ইয়াতে আধাৰ নম্বৰ, যদি আপোনাৰ আধাৰ কাৰ্ড আছে আপোনালোকে নম্বৰটো ইয়াতে দিলে দিব পাৰিব, আৰু যদি নিদিলে তেনেহ'লে একো প্ৰব্লেম নাই। তাৰপিছত ইয়াতে কাষ্ট, ট্ৰাইব, কমিউনিটি, এতিয়া আপোনালোকে জাতি জনজাতি সম্প্ৰদায়টো আপোনালোকে ইয়াতে দিব লাগিব। তো যেতিয়া আপোনালোকে ইয়াতে ছিলেক্টত ক্লিক কৰিব, তো ক্লিক কৰাৰ পিছত ইয়াতে বহুতকেইটা অপশ্যন পাব। চাওক, তো আপোনাৰ কোনটো হয় আপোনালোকে ইয়াতে ছিলেক্ট কৰি ল'ব। তো লোৱাৰ পিছত চাওক ইয়াতে চাব কাষ্ট, উপজাতি, তো এতিয়া আপোনালোকে উপজাতিটো আপোনালোকে ইয়াতে দিব লাগিব। তো যেতিয়া আপোনালোকে ইয়াতে ছিলেক্ট কৰিব, ছিলেক্ট কৰাৰ পিছত ইয়াতে আহি যাব। তো চাওক ইয়াতে আহি গৈছে। তো আপোনাৰ কোনটো হয় আপোনালোকে ইয়াতে ছিলেক্ট কৰি ল'ব। তো লোৱাৰ পিছত চাওক ইয়াতে উপজাতিটো দিয়াৰ পিছত ফাদাৰ্ছ নেম, এতিয়া আপোনাৰ দেউতাৰ নামটো আপোনালোকে ইয়াতে দি দিব। তো দেউতাৰ নামটো দিয়াৰ পিছত ইয়াতে মাদাৰ্ছ নেম, তো এতিয়া আপোনাৰ মাকৰ নামটো আপোনালোকে ইয়াতে দি দিব। তাৰপিছত এড্ৰেছ অফ দ্য এপ্লিকেণ্ট, এতিয়া আপোনালোকে আবেদনকাৰীৰ ঠিকনা, তো আপোনাৰ এড্ৰেছটো আপোনালোকে ইয়াতে দিব লাগিব। তো এড্ৰেছ লাইন 1 আৰু এড্ৰেছ লাইন 2 যিটো আছে সেইটো আপোনালোকে নিদিলেও হ'ব, কাৰণ ইয়াতে ষ্টাৰ্ট মাৰ্ক দিয়া নাই। তো এতিয়া আপোনালোকে চাওক ইয়াতে হাউচ নম্বৰ, তো এতিয়া আপোনালোকে ঘৰৰ নাম্বাৰটো আপোনালোকে দিব লাগিব। তো আপোনাৰ ঘৰৰ নাম্বাৰটো ইয়াতে দি দিব। তাৰপিছত ষ্টেটটো আপোনালোকে ইয়াতে ছিলেক্ট কৰাই থাকিব, আপোনালোকে একো কৰিব নালাগে। তাৰপিছত ইয়াতে ডিষ্ট্ৰিক্ট, তো আপোনাৰ নিজৰ ডিষ্ট্ৰিক্টটো আপোনালোকে ইয়াতে ছিলেক্ট কৰি ল'ব। ইয়াতে ডিষ্ট্ৰিক্টৰ লিষ্টটো আহি যাব, আপোনাৰ কোনটো ডিষ্ট্ৰিক্ট হয় সেইটো আপোনালোকে ইয়াতে ছিলেক্ট কৰি ল'ব। লোৱাৰ পিছত ইয়াতে চাব ডিভিশ্যন, তো এতিয়া মানে চাব ডিভিশ্যনটো আপোনালোকে ইয়াতে দি দিব। তাৰপিছত ইয়াতে চাৰ্কেল অফিচ, তো এতিয়া আপোনালোকে নিজৰ চাৰ্কেল অফিচটো আপোনালোকে ইয়াতে দিব লাগিব। তো চাৰ্কেল অফিচটো দিয়াৰ পিছত মৌজা, তো আপোনালোকে মৌজাটো আপোনালোকে ইয়াতে দি দিব। তাৰপিছত ইয়াতে ভিলেজ, তো আপোনাৰ গাঁৱৰ নামটো আপোনালোকে ইয়াতে দি দিব, যদি গাঁৱৰ হয় গাঁৱৰ নামটো দিব, আৰু যদি টাউনৰ হয় টাউনৰ নামটো ইয়াতে দি দিব। তাৰপিছত পুলিচ ষ্টেচন, তো এতিয়া আপোনালোকে পুলিচ ষ্টেচনৰ নামটো আপোনালোকে ইয়াতে দিব লাগিব। তো পুলিচ ষ্টেচনটো দি দিব। তাৰপিছত পোষ্ট অফিচ, তো এতিয়া আপোনাৰ পোষ্ট অফিচটো ইয়াতে দি দিব। তাৰপিছত পিনক'ড, তো আপোনাৰ এৰিয়া পোষ্ট অফিচৰ যিটো পিনক'ড সেই পিনক'ডটো আপোনালোকে ইয়াতে দি দিব। তো এইটো ফৰ্ম ফিল কৰাৰ পিছত আপোনালোকে চাওক ইয়াতে তিনিটা অপশ্যন পাব, ড্ৰাফ্ট, ছেভ এণ্ড নেক্সট, ইয়াৰ পিছত ৰেষ্ট। তো আপোনালোকে 2 নম্বৰ যিটো আছে ছেভ এণ্ড নেক্সট, তো ছেভ এণ্ড নেক্সটত আপোনালোকে ক্লিক কৰি দিব। তো মই এইটো ফিল কৰি আপোনালোকক নেক্সট ষ্টেপটো দেখাই দি আছোঁ। তো ছেভ এণ্ড নেক্সটত ক্লিক কৰি দিলে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো, এতিয়া আপোনালোকে চাওক ইয়াতে
লিখা আছে চাওক ছাকচেছ ইয়ৰ এপ্লিকেশ্যন হেজ বিন ছাকচেছফুলি ছাবমিটেড। তো এতিয়া আপোনাক চাওক এতিয়া আপোনাক ডকুমেণ্টছটো দিব লাগিব। তো ডকুমেণ্টছ আপোনালোকে কি দিব চাওক ইয়াতে এপ্লিকেণ্ট ফটো, প্ৰথমতে আপোনাৰ 1 কপি ফটো ইয়াতে দি দিব। তো যেতিয়া আপোনালোকে ছেলেক্টত ক্লিক কৰিব তো চাওক ইয়াতে ছেলেক্টত ক্লিক কৰাৰ পিছত ইয়াতে এপ্লিকেণ্ট ফটো, তো এপ্লিকেণ্ট ফটোটো আপোনালোকে ইয়াতে ছেলেক্ট কৰি ল'ব। লোৱাৰ পিছত চাওক ইয়াতে ব্ৰাউজত ক্লিক কৰি আপোনাৰ ফটোটো ইয়াতে আপলোড দিব লাগিব। তো আপোনালোকে ইয়াতে ফটোটো আপলোড দি দিব। তো তাৰপিছত চাওক ইয়াতে প্ৰুফ অফ ডেট অফ বাৰ্থ, এতিয়া আপোনালোকে এজ প্ৰুফ দিব লাগিব। তো এজ প্ৰুফ আপোনালোকে কি দিব, যেতিয়া আপোনালোকে ছেলেক্টত ক্লিক কৰাৰ পিছত আপোনালোকে এনেকুৱাকৈ লিষ্টটো আহি যাব। চাওক ইয়াতে বাৰ্থ চাৰ্টিফিকেট, আধাৰ কাৰ্ড, পেন কাৰ্ড, এডমিট কাৰ্ড আপোনালোকে কোনটো হয় কোনটো আছে আপোনাৰ লগত সেইটো আপোনালোকে ইয়াতে ছেলেক্ট কৰি দিব লাগিব। তো এজ প্ৰুফটো দিয়াৰ পিছত চাওক ইয়াতে প্ৰুফ অফ ৰেচিডেণ্ট, এতিয়া আপোনালোকে এড্ৰেছ প্ৰুফটো দিব লাগিব। তো এড্ৰেছ প্ৰুফ কি দিব আপোনালোকে চাওক ইয়াতে ছেলেক্টত ক্লিক কৰাৰ পিছত ইয়াতে বহুতকেইটা অপশ্যন পাব, লিষ্টটো আহি যাব। আপোনাৰ কোনটো আছে আপোনাৰ ডকুমেণ্টছ সেইটো আপোনালোকে ইয়াতে ছেলেক্ট কৰি আপোনালোকে ইয়াতে দিব পাৰিব। তো ইয়াৰ পিছত চাওক ইয়াতে মেইন কথাটো হ'ল চাওক ইয়াতে কাষ্ট চাৰ্টিফিকেট অফ ফাদাৰ। তো ইয়াতে কিন্তু সেইটোৰ কাৰণে কিন্তু বহুতে নিজৰ কাষ্ট চাৰ্টিফিকেটখন বনাব পৰা নাই এই ফাদাৰৰ কাৰণে, কাৰণ ইয়াতে এটাই অপশ্যন দিয়া আছে কাষ্ট চাৰ্টিফিকেট অফ ফাদাৰ। তো যেতিয়া আপোনালোকে ইয়াতে ছেলেক্টত ক্লিক কৰাৰ পিছত ইয়াতে এটাই অপশ্যন পাব কাষ্ট চাৰ্টিফিকেট অফ ফাদাৰ। তো এতিয়া কথা হ'ল যিসকলৰ দেউতাৰ কাষ্ট চাৰ্টিফিকেটখন নাই বা আপোনাৰ দেউতাৰ ডেথ হৈ গৈছে, তো সেইসকল কি কৰিব, তো সেইসকল এটা যদি আপোনালোকে কাম কৰে, যদি আপোনাৰ পঞ্চায়তত গৈ যদি অফলাইন মাধ্যমেৰে যিটো কাষ্ট চাৰ্টিফিকেট সেই কাষ্ট চাৰ্টিফিকেটখন আপোনাৰ দেউতাৰ নামত বনাই কিন্তু আপোনালোকে ইয়াতে আপলোড দিব পাৰিব। আৰু যদি আপোনালোকে নোৱাৰে বা আপোনাক নিদিয়ে তেনেক্ষেত্ৰত কিন্তু আপোনাৰ ঘৰৰ পৰিয়ালৰ মাকৰ হওক বা আপোনাৰ ডাঙৰ দাদাৰ হওক বা ব্ৰাদাৰৰ হওক যদি আপোনাৰ আছে তেনেক্ষেত্ৰত আপোনাক ইয়াতে কিন্তু আপলোড দিব পাৰিব। কাৰণ মই এটা আপলোড কৰিছিলোঁ এনেকুৱাকৈ, তো মোৰ একচেপ্ট হৈ গৈছে। সেই যাৰ এটা কাষ্টমাৰৰ কৰিছিলোঁ সেই কাষ্টমাৰৰ কাষ্ট চাৰ্টিফিকেটখন আহি গৈছে। তো আপোনালোকে কিন্তু দেউতাৰ যদি কাষ্ট চাৰ্টিফিকেটখন নিদিয়ে, আপোনাৰ ঘৰৰ মাকৰ হওক বা আপোনাৰ ব্ৰাদাৰৰ হওক যদি দিয়ে তেনেক্ষেত্ৰত কিন্তু একচেপ্ট হ'ব পাৰে। এইটো কিন্তু মই একদম গেৰেণ্টি দিব নোৱাৰোঁ যে আপোনাৰ ঘৰৰ ফেমিলিত দিলে যে একদম 100% হ'ব, মই দিব নোৱাৰোঁ। কাৰণ মই এটা কৰিছিলোঁ তো হৈ গৈছে, তো আপোনাৰো হ'ব পাৰে, তো আপোনালোকে ইয়াতে দিব পাৰে। আৰু যদি আপোনাৰ অফলাইন মাধ্যমেৰে যিটো কাষ্ট চাৰ্টিফিকেটখন আছে যদি বনাব পাৰে তো আপোনালোকে এইটো বেছি ভাল হ'ব। তো আপোনালোকে সেইটো বনাই আপোনালোকে ইয়াতে আপলোড দিব পাৰিব। তো তাৰপিছত ইয়াতে তলত দুটা যিটো আছে চাওক ইয়াতে সেই দুটা আপোনালোকে নিদিলেও হ'ব, এইটো ব্লেংক ৰাখিব। আপোনালোকে ইয়াতে ষ্টাৰ মাৰ্ক দিয়া নাই, সেইটো আপোনালোকে নিদিলেও হৈ যাব। তো এইখিনি ডকুমেণ্টছ দিয়াৰ পিছত আপোনালোকে চাওক ইয়াতে ডকুমেণ্টছবোৰ আপলোড দিয়াৰ পিছত ইয়াতে ছাবমিট বটনত ক্লিক কৰি দিব। তো মই ছাবমিট বটনত ক্লিক কৰি আপোনাক নেক্সট ষ্টেপটো দেখাই দি আছোঁ। তো ছাবমিট বটনত ক্লিক কৰি দিলে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো চাওক ইয়াতে সকলো ডিটেইলছ দিয়া থাকিব, আপোনালোকে এবাৰ ভালকৈ পঢ়ি চাব। আপোনালোকে এবাৰ ভালকৈ চোৱাৰ পিছতে আপোনালোকে ফাইনেল ছাবমিটটো কৰিব। তো চাওক ইয়াতে এতিয়া পে'মেণ্ট কৰিব লাগিব। তো চাওক ইয়াতে লিখা আছে মেক পে'মেণ্ট, আৰু যদি কিবা ভুল হৈ আছে তেনেহ'লে চাওক ইয়াতে ইডিট বুলি এটা অপশ্যন আছে, তো আপোনালোকে ইয়াতে ইডিট কৰি ল'ব পাৰিব। তো এতিয়া আপোনালোকে চাওক ইয়াতে মেক পে'মেণ্টত ক্লিক কৰি দিব। তো মেক পে'মেণ্টত ক্লিক কৰি দিলে অলপ সময় ৱেইট কৰিব। ৱেইট কৰাৰ পিছত আপোনাৰ পে'মেণ্টৰ অপশ্যনটো আহি যাব। তো চাওক এতিয়া আহি গৈছে। তো এতিয়া আপোনালোকে চাওক ইয়াতে 40 টকা ইয়াতে পে'মেণ্ট কৰিব লাগিব। এই ডিষ্ট্ৰিক্টৰ যিটো আছে সেই এই ডিষ্ট্ৰিক্টত যিসকলে আবেদন কৰিব বা আবেদন কৰিছিল আগতে, তো সেইসকলে এই ডিষ্ট্ৰিক্টত কিন্তু 30 টকা দিব লাগে, ইয়াতে কিন্তু 40 টকা দিব লাগিব। তো চাওক ইয়াতে পে'মেণ্টটো আপোনালোকে ইয়াতে কৰি ল'ব। চাওক ইয়াতে আই এগ্ৰীত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত প্ৰচিড টু পে'মেণ্ট, তো প্ৰচিড টু পে'মেণ্টত ক্লিক কৰি দিলে আপোনাৰ পে'মেণ্টটো কৰি ল'ব পাৰিব। পে'টিএম দি পাৰিব, আপোনালোকে নেট বেংকিঙেও পাব, ডেবিট কাৰ্ডেৰো আপোনালোকে পে'মেণ্টটো কৰি ল'ব পাৰিব। ইয়াতে যদি কৰে আপোনালোকে কাষ্ট চাৰ্টিফিকেটখন ইয়াতে আবেদন কৰে তেনেক্ষেত্ৰত কিন্তু আপোনাক 40 টকা দিব লাগিব। আৰু যদি আপোনালোকে এই ডিষ্ট্ৰিক্টত কৰে তেনেক্ষেত্ৰত আপোনালোকে 30 টকা দিলে আপোনালোকে কাষ্ট চাৰ্টিফিকেটখন বনাব পাৰিব। তো এতিয়া কথা হ'ল আপোনালোকে এইটো ৱেবছাইটত আপোনালোকে কেনেকৈ আহিব, তো মই এতিয়া আপোনালোকক দেখাই দি আছোঁ। তো আপোনালোকে বেগ আহি আপোনালোকে কৰম ব্ৰাউজাৰত আপোনালোকে টাইপ কৰিব চাওক ইয়াতে RTPS আছাম। তো আপোনালোকে এইখিনি লিখি আপোনালোকে চাৰ্চ কৰিব। তো চাৰ্চ কৰাৰ পিছত ইয়াতে প্ৰথম যিটো লিংক আছে চাওক ইয়াতে অসম চৰকাৰ, তো আপোনালোকে অসম চৰকাৰত ক্লিক কৰি দিব। তো ক্লিক কৰি দিলে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো চাওক ইয়াতে এইটো হ'ল মিছন বসুন্ধৰা, তো আপোনালোকে চাব পাৰিছে। এতিয়া আপোনালোকে এইখন পেজ আপোনালোকে ডেস্কটপ চাইট কৰি ল'ব। তো ডেস্কটপ চাইট কৰিব লগা হ'লে চাওক ইয়াতে ওপৰত 3টা ডট দিয়া আছে, এই ডটত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াতে ডেস্কটপ চাইট বুলি এটা অপশ্যন পাব, তো আপোনালোকে ডেস্কটপ চাইট কৰি ল'ব। তো ডেস্কটপ চাইট কৰাৰ পিছত আপোনাৰ চাওক ইয়াতে এটা অপশ্যন পাব। তো চাওক ইয়াতে এটা অপশ্যন আছে ছাৰ্ভিচ বুলি এটা অপশ্যন দিয়া আছে, আপোনালোকে চাব পাৰিছে এবাউটৰ লগত চাওক ছাৰ্ভিচ বুলি, তো আপোনাৰ ছাৰ্ভিচত ক্লিক কৰি দিব। তো ক্লিক কৰাৰ পিছত ইয়াতে 4টা অপশ্যন পাব। লাষ্টত যিটো আছে CSC ছাৰ্ভিচ, তো আপোনালোকে CSC ছাৰ্ভিচত ক্লিক কৰি দিব। তো ক্লিক কৰি দিলে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো চাওক ইয়াতে RTPS ছাৰ্ভিচ, তো ইয়াতে বহুতকেইটা কি দিয়া আছে, আপোনালোকে ইয়াৰ পৰা আবেদন কৰিব পাৰিব। বহুত চাৰ্টিফিকেট দিয়া আছে, তো ইয়াৰ পৰা বহুত চাৰ্টিফিকেট আবেদন কৰিব পাৰিব। আপোনালোকে এই ডিষ্ট্ৰিক্টত যিসকলে আবেদন কৰিব পৰা নাই বা এই ডিষ্ট্ৰিক্টৰ যিটো ৱেবছাইট সেইটো আপোনালোকে যদি খুলিব পৰা নাই, তো আপোনালোকে ইয়াতে এইটো ৱেবছাইটৰ জৰিয়তে আপোনালোকে কিন্তু চাৰ্টিফিকেটবোৰ বনাই ল'ব পাৰিব। বাৰ্থ চাৰ্টিফিকেট, ইয়াৰ পিছত আপোনাৰ কাষ্ট চাৰ্টিফিকেট, তো ইয়াতে বহুতকেইটা চাৰ্টিফিকেট দিয়া আছে, আপোনালোকে ইয়াৰ পৰা বনাই ল'ব পাৰিব। তো ইয়াৰ পিছত ইয়াতে কাষ্ট চাৰ্টিফিকেটখন যদি আপোনালোকে ইয়াতে বিচাৰি নাপায় তেনেক্ষেত্ৰত ইয়াতে এটা অপশ্যন চাৰ্চ বুলি এটা অপশ্যন দিয়া আছে, তো আপোনাৰ চাৰ্চত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে কাষ্ট বুলি আপোনালোকে লিখিব, কাষ্ট চাৰ্টিফিকেট বুলি আপোনালোকে ইয়াতে লিখিব। লিখাৰ পিছত ইয়াতে প্ৰথম যিটো দিয়া আছে ইয়াতে ইছুৱেঞ্চ অফ কাষ্ট চাৰ্টিফিকেট, তো আপোনালোকে ইয়াতে ছাইডত দিয়া আছে এপ্লাই বুলি, তো আপোনালোকে এপ্লাইত ক্লিক কৰি দিব। তো এপ্লাইত ক্লিক কৰাৰ পিছত আপোনালোকে নেক্সট পেজত আহি যাব এনেকুৱাকৈ। তো চাই ইয়াতে লিখা আছে
ইয়াতে ডিটেইলছবোৰ দিয়া আছে, আপোনালোকে এবাৰ ভালকৈ পঢ়ি চাব। তো এইবাৰ আপোনাৰ চাগে ইয়াতে এপ্লাই বুলি যিটো অপশ্যন আছে, তো আপোনাক এপ্লাই বটনত ক্লিক কৰি দিব। তো এপ্লাই বটনত ক্লিক কৰি দিলে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো চাগে ইয়াতে আহি গৈছে। তো যিসকলে ই ডিষ্ট্ৰিক্টত কৰিব পৰা নাই, আপোনাৰ কাষ্ট চাৰ্টিফিকেটখন বনাব পৰা নাই, তো আপোনালোকে এইটো ৱেবছাইটত আপোনালোকে বনাব পাৰিব। এইটো নতুনকৈ ৱেবছাইট মুকলি কৰি দিয়া হৈছে। তো আপোনালোকে এইটো ৱেবছাইটত আপোনালোকে বনাই ল'ব পাৰিব ইজিলি আপোনালোকে কাষ্ট চাৰ্টিফিকেটখন। আৰু যিসকলে পুৰণি কাষ্ট চাৰ্টিফিকেটখন আছে, আপোনালোকে ইয়াৰ পৰা কিন্তু আপোনালোকে নতুন কাষ্ট চাৰ্টিফিকেট বনাব পাৰিব। এতিয়া ইয়াতে আপোনালোকে একো একাউণ্ট বনাব নালাগে। ইয়াতে জাষ্ট আপোনাৰ মোবাইল নাম্বাৰটো দি আপোনালোকে OTP দি আপোনালোকে ইয়াতে আহিব পাৰিব। ইয়াতে কোনো একাউণ্ট বনাব নালাগে। তো প্ৰথমতে কিন্তু একাউণ্ট বনাব লাগিছিল। তো নতুনকৈ এইটো আপডেট আহি গৈছে। তো এতিয়া আপোনালোকে ইয়াতে একাউণ্ট বনাব নালাগে। আপোনালোকে বিনা একাউণ্টতে আপোনালোকে ইয়াৰ পৰা কাষ্ট চাৰ্টিফিকেটখন বনাই ল'ব পাৰিব। তো আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে লাইক কৰিব, আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। ধন্যবাদ।